নমস্কাৰ জনালোঁ সকলোকে। আজি যোৱা ৰাতি মানুহজন হঠাৎ অসুস্থ হৈ পৰিল। একেবাৰে খোজকাঢ়িবলৈ নোৱাৰা যেন হৈ গ'লগৈ। মাৰ লগত যেনে তেনে ধৰি আনি ৰাস্তাত খাৰা কৰি থৈ দিছোঁ। বৰ্তমান এতিয়া আমি অটো ৰখি আছোঁ। হস্পিটাললৈ অকণমান লৈ যাম বুলি ভাবিছোঁ, ডক্তৰৰ ওচৰত দেখুৱাম বুলি। কি হৈছে কি নাই ময়ো ইমান ভালদৰে গম পোৱা নাই। সেইকাৰণে ডক্তৰৰ অকণমান পৰামৰ্শ লৈ বিষটো কি কাৰণে ইমান উঠিছে বেজীকৈ দিয়াম বুলি ভাবিছোঁ, বিষৰ বেজী। এতিয়া আমি য'ত মানুহজনৰ অপাৰেশ্যন কৰিছোঁ তালৈকে নিবলৈ মানে এতিয়া পটককৈ নোৱাৰি। সেইকাৰণে ওচৰৰ হস্পিটালখনতে লৈ যাম বুলি ভাবিছোঁ। আৰু ৰখি ৰখি আহি পালে অটোখন, অটোতে আমি গোটাইকেইজনে যাম বুলি ভাবিছোঁ। তো লাহে লাহে মানুহজনক অটোত উঠিবলৈ ক'লোঁ আৰু বৰ অসুবিধা হৈছে মানুহজনৰ খোজ কঢ়া। হঠাতে কি হৈ গ'লগৈ আৰু ক'ব নোৱাৰোঁ। তো বৰ্তমান আমি এতিয়া গৈ আছোঁ। এইফালে আকৌ আমাৰ ইয়াত ৰাস্তা বনোৱা কামত লাগি আছে। মানে পুৰণি ৰাস্তাবোৰ JCB আনি মানে ভাঙি পেলাইছে আৰু নতুন ৰাস্তা বনাবলৈ আৰম্ভ কৰিছে। ৰাস্তাখন বনাইছে, ভালে লাগিছে। অহা যোৱাটো বহুত কষ্ট হয় আৰু এতিয়া নতুনকৈ যদি বনালেতো বহুত সুবিধা হ'ব। তো আৰু এইফালে আপোনালোকে দেখিছে JCB থৈ দিছে, লগতে ডাম্পাৰ তেনেকুৱা মানে ঢেৰো আছে। তো অহা যোৱা কৰাত মানে অকণমান কষ্ট হৈছে। আমি ইয়াত অলপ সময় ৰখিবলৈ পালোঁ আৰু মানুহজনৰ লগত মানে অসুবিধা হৈছে ৰখিবলৈ, বিষে তাপে থাকি থাকিব লগা হৈছে। সোনকালে আমি হস্পিটালটো পাবলৈ চেষ্টা কৰি আছোঁ। তথাপিও আমাক ড্ৰাইভাৰকেইটা অলপ টাইম ৰখিবলৈ কোৱাৰ কাৰণে আমি ৰখি দিলোঁ। তো এনেদৰে আমি লাহে লাহেকৈ পাৰ হ'লোঁ। ৰাস্তাটো দেখিছে আপোনালোকে, ইমান ঠিক নহয়, চব মানে ভাঙা চিঙা। তো অলপ সময়ৰ হস্পিটালখন মেইন বজাৰত নহয়, মেইন বজাৰৰ পৰা আৰু অলপ সোমাই যাবলৈ লাগে। তো এইখনে হৈছে হস্পিটালখন। অটোটো এইফালে আকৌ ঘূৰাই দিলে হস্পিটালৰ সন্মুখত। আমি ৰখিলোঁ আৰু ইয়াতে আগত প্ৰথমতে মানুহজনক এক্সৰে কৰি ল'ম বুলি ভাবিছোঁ। মানে মনত বহুত সন্দেহ হৈ আছে, কি হৈছে কি হোৱা নাই। যিহেতু মানুহজনৰ ভৰিটো ভাঙিলে, সেই ভঙাটোতে মানে এতিয়া বিষটো তাৰ হৈছে। সেইকাৰণে মানে কিবা ইফেক্ট হৈছে নেকি বুলি মানে ভয় লগাৰ কাৰণে আগত এক্সৰে কৰি ল'ম বুলি ভাবিছোঁ। এক্সৰে কৰা ডক্তৰটোৰ লগত আলোচনা কৰা হ'ল আৰু কাৰেণ্ট নথকাৰ বাবে মানে এক্সৰে নকৰে বুলি কৈছে। তো আজি অহাটো মানে এনেই হ'ল আৰু মানুহজনক উভতাই লৈ আহিলোঁ আৰু এবাৰ লৈ আহিছোঁ চেম্বাৰত। বেজী এটাকে দিয়াম বুলি ভাবিছোঁ। মানুহজনৰ ইমান বেছি বিষ, মানে বিষটো একেবাৰে সহ্য কৰিবলৈ নোৱাৰাৰ বাবে বেজীটোৱে আগত দিয়াই দিম বুলি ভাবিছোঁ। লৈ আহিছোঁ মানুহজনক। বেজীটো দিয়াওঁতে ক'লে যে ডক্তৰক দেখুৱাবলৈ কৈছে আগত। সেইকাৰণে আমি আকৌ তাৰ পৰা উভতাই লৈ আহি হস্পিটালত লৈ আহিলোঁ ডক্তৰক দেখুৱাবলৈ। তো টিকেট কটা হৈয়ে গ'ল। এতিয়া বৰ্তমান আমি ৰখি থাকিবলৈ পাইছোঁ। আমাক যেতিয়া মাতিব তেতিয়া আমি দেখুৱাব যাব লাগিব। আৰু এইফালে ডক্তৰক দেখুৱাই কৰি লৈ আহিলোঁ আৰু লগতে হস্পিটালত কিছুমান ঔষধ ফ্ৰীও পাইছোঁ আৰু আধাটো মানুহজনৰ কাৰণে কিনিবলৈ লাগিব। মানে ঔষধবোৰ ইয়াত এভেইলেবল নাই, সেইকাৰণে যিটো পাইছোঁ সেইটোকে মানুহজনক দিয়াই লৈ আহিছোঁ আৰু বাকীকেইটা আমাক অহা কালিলৈ আহিবলৈ দিছে। অহা কালিলৈ গৈ আৰু বেজী দিয়াম বুলি ভাবিছোঁ।